নমস্কাৰ সকলোকে আশা কৰোঁ আপোনালোক সকলো ভালে আছে ময়ো ভালে আছোঁ আজিৰ ভিডিঅ'টো ব্লগ নহয় মানে এইটো ভিডিঅ' APSC বুক লিষ্টখনৰ ওপৰত আৰু APSC ইণ্টাৰভিউত মানে কি কি কুৱেশ্যন সোধে তো সেই কথাখিনি লৈ পেলাইহে ভিডিঅ'টো বনোৱা হৈছে দুদিনমান আগতে APSCত মোৰ দাদা এজন উত্তীৰ্ণ হৈছিলে প্ৰাণজিৎ দত্ত নামৰ ভিডিঅ' পদত পাইছিলে তেখেতে তো সেই ভিডিঅ'টো বনাওঁতে তাত মানে মোক বহুতে কমেণ্ট বক্সত সুধি আছিলে যে কিতাপৰ লিষ্টখন দিব ফেচবুক ইনষ্টাগ্ৰাম এইবিলাকতো মোক মেছেজ কৰি সুধি আছিলে গতিকে মই ভাবিলোঁ সেইসকলৰ কাৰণে এই ভিডিঅ'টো মানে ধুনীয়াকৈ বনোৱা হওক মানে সুন্দাই নিজেই কিতাপৰ লিষ্টখনৰ কথা কৈ দিছে কি কিতাপ কেনেকৈ পঢ়িব লাগে সকলোখিনি কথা বুজাই দিছে আৰু ইণ্টাৰভিউত কি কি কুৱেশ্যন আহে সেইখিনি কথাও কৈছে তো ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই থাকিব আপোনালোকে এটা কাম কৰক প্ৰথমতে সেই ভিডিঅ'টো চাই লওক ডেছক্ৰিপশ্যনত লিংক আছে সেই ভিডিঅ'টো চাই লওক তাৰপিছত আহি এই ভিডিঅ'টো চাব তেতিয়া আপোনালোকে খুবেই উপকৃত হ'ব বুলি ভাবিছোঁ আৰু গতিকে ভিডিঅ'টো একদম লাষ্টলৈকে ধুনীয়াকৈ চাই থাকিব কোৱাচোন মানে মেট্ৰিক পাছ কৰাৰ পাছতেই মানে বা আগতেও মানে এনেকুৱা কিবা মাইণ্ডছেট ৰাখিব লাগে নেকি APSCৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিলেও বা প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিলেও অকণমান কোৱাচোন বাৰু প্ৰথমতে APSC মানে এটা মাইণ্ডছেটো লাগে বাৰু সৰুৰ পৰা কিন্তু সেইটোতো নহ'লেও হয় মই বহুত পিছতহে ভাবিছোঁ আৰু তোমাৰ মাইণ্ডছেটটো হ'লে বেছি সোনকালে আমি গ'লটো এচিভ কৰিব পৰা যায় আৰু ইয়াতো হাৰ্ডৱৰ্ক লাগিবই তোমাৰ হাৰ্ডৱৰ্ক হ'লেহে আমি সেইটো গ'ল এচিভ কৰিব পাৰোঁ প্ৰথমতে মই কিতাপখিনিৰ কথা ক'ব বিচাৰোঁ মানে কি কিতাপখিনিৰ কথা কোৱা হয়তো বহুতে অসমীয়া মিডিয়ামৰ পঢ়ি দিব বিচাৰিছে এক্সামটো বা কিছুমানে NCERT কথা শুনিছে বহুতে শুনা নাই কিন্তু ইয়াত বেছিক বুকখিনি সদায় NCERT হ'ব যোনখিনি আমাৰ CBSE বৰ্ডৰ পৰা ওলায় যোনখিনি আমাৰ নেশ্যনেল বুক হয় সেই বুকখিনি আমি পঢ়িব লাগিব আৰু যোনে NCERT আজিলৈকে পঢ়া নাই সেইসকলে মানে 6ৰ পৰা 12লৈকে NCERT পঢ়িব লাগিব তাত বিভিন্ন বিষয় আছে যেনেকৈ জিঅ'গ্ৰাফী হওক হিষ্ট্ৰী হওক পলিটি ইকনমি তেনেকৈ বহুতকেইটা বিষয় আছে সকলো বিষয়ৰে কিতাপবোৰ আনি নিজে খৰচি মাৰি পঢ়িব লাগিব আৰু সেইখিনি বহুত ইজি লেংগুৱেজত দিয়া থাকে সকলোৱে বুজি পাব আৰু সেইখিনিত মানে বহুত ধুনীয়া কিছুমান কনচেপ্ট থাকে যোনখিনি বাহিৰৰ কিতাপত যোনখিনি আমি ৰেফাৰেঞ্চ বুক পঢ়াৰ আগত সেইখিনি জ্ঞান আমি থাকিব লাগিব তেতিয়া আমি ভালকৈ বস্তুখিনি বুজি পোৱাত সহায় হ'ব তাৰ কাৰণে যোনসকলে CBSE মাধ্যমৰ বা তেনেকুৱা ইংলিছ মিডিয়ামৰ বুক পঢ়ি NCERT কিতাপ পঢ়িছে সেইসকলে ক্লাছ 9, 10 আৰু 11, 12ৰ কিতাপ পঢ়িলেই হ'ব আৰু সেইখিনি কিতাপ পঢ়ি পেলাই ৰেফাৰেঞ্চ বুকৰ কাৰণে যাব পাৰে এতিয়া প্ৰথমতে বুকখিনি গোটাই ল'ব লাগিব সেই বুকখিনি কিছুমানে PDF হিচাপে পঢ়িব পাৰে টেলিগ্ৰাম কিছুমান গ্ৰুপ আছে কিছুমান এপ আছে মানে পাঠশালা বুলি সেইটো ডাউনলোড কৰি পেলাই সেইখিনি যোনসকল ব্যক্তিয়ে মানে পঢ়ি ভাল পায় অনলাইন এনেকৈ মোবাইল বা লেপটপ বা টেবত তেওঁলোকে মানে সেইটো কৰি পেলাই পঢ়িব পাৰিব তাত কোনো অসুবিধা নাই আৰু বহুতে এনেকৈ PDFত পঢ়িব নোৱাৰে বা অসুবিধা হয় এনেকৈ পেপাৰ বুকত সেইটো পঢ়ি ভাল পায় তাতে নোটছ বনাই যাবও সুবিধা হয় নিজে পঢ়িবলৈ সেই তেনেকুৱাৰ কাৰণে সেইবোৰ NCERT কিতাপ যিকোনো দোকানতে পাব আৰু অনলাইনো কিছুমান ডিছকাউণ্ট দি থাকে অনলাইনো আনিব পাৰে আৰু এতিয়া বিষয়ভিত্তিক ক'বলৈ গ'লে মই এতিয়া জিঅ'গ্ৰাফীৰ কাৰণে কিছুমান ৰেফাৰেঞ্চ কিতাপ আছে যেনেকৈ GC লিয়ং বুলি এখন কিতাপ আছে সেই কিতাপখন পঢ়িব পাৰে আৰু NCERT পঢ়াৰ পাছতহে এইখন কিতাপ ল'ব লাগে NCERT যেতিয়া পঢ়ি হয় তেতিয়া GC লিয়ং আৰু মুনালৰ এটা ৱেবছাইট আছে মুনাল ছাৰ UPSCৰ কাৰণে তেখেতৰ বহুত মানে ভিডিঅ'ছো আপলোড কৰি থাকে আৰু পেজো আছে তেখেতক ফ'ল' কৰিলে মানে বহুত সহায় হ'ব তেখেতৰ মানে munal.org বুলি এটা ৱেবছাইট আছে তাত হিষ্ট্ৰী জিঅ'গ্ৰাফী আৰু ইকনমি এই তিনিটা বিষয় আৰু কাৰেণ্ট এফেয়াৰ্ছ তিনিটা বিষয়ৰ কাৰণে বহুত সুবিধা হয় তাত প্ৰতীক নায়ক বুলি এজন টিচাৰ আছিলে সেইজনে হিষ্ট্ৰীৰ বহুত খৰচি মাৰি কিছুমান ভিডিঅ' দিছে বহুত বেছিক পৰা গৈ মানে অপশ্যনেলৰ কাৰণেও সেইখিনি ভিডিঅ' বহুত হেল্পফুল হয় আৰু জিঅ'গ্ৰাফীৰ তেনেকৈ মেম এগৰাকী আছিলে মই নামটো পাহৰি গৈছোঁ তেখেতৰ UPSC ক্ৰেক কৰা হয় তেখেতৰ ভিডিঅ' আছে আৰু মুনাল ছাৰে ইকনমিৰ কাৰণে যথেষ্ট ভাল কিছুমান ভিডিঅ' দিয়ে তেখেতৰ ষ্টাডি মেটেৰিয়েলো পোৱা যায় অনলাইন সেইখিনি ল'ব পাৰে সেইটো ইকনমিৰ কাৰণে হেল্প হ'ব আৰু তেনেকৈ পলিটিৰ কাৰণেতো হৈছে NCERT কিতাপ আৰু লগতে M. লক্ষ্মীকান্ত বুলি এখন কিতাপ আছে কিতাপখন সেই কিতাপখন মানে এই পলিটিৰ কাৰণে বহুত ভাল বহুত ধুনীয়াকৈ পইণ্ট ৱাইজ বস্তুখিনি দিয়া আছে সকলো চেপ্টাৰ নপঢ়িলেও হ'ব কিন্তু যোনখিনি চেপ্টাৰ পঢ়ে খৰচি মাৰি পঢ়িব লাগিব 2-3 বাৰ তেতিয়া বস্তুখিনি ভালকৈ বুজিব পৰা যায় আৰু আমাৰ GS পেপাৰ 2 তাততো ইণ্ডিয়ান পলিটিৰ কথা আহে পলিটি এণ্ড গভাৰ্নেন্স ইণ্টাৰনেশ্যনেল ৰিলেশ্যন আৰু সেই পেপাৰখনৰ কাৰণে সহায় হ'ব যিসকলে পল চায়েন্স PSIR
অপচনেল লয় অঁ সেইসকলেতো এখন কিতাপ পঢ়িবই লাগিব আৰু সকলোৱে এখন কিতাপ পঢ়িব লাগিব আৰু এতিয়া ইণ্ডিয়ান ইকনমিৰ কাৰণেতো ইকনমিটো অকণমান এইটো ষ্টেটিক ছাবজেক্ট নহয়, এইটো কাৰেণ্ট এফেয়াৰ্ছ বেছড হয়, সেইকাৰণে কাৰেণ্ট এফেয়াৰ্ছৰ লগতে পঢ়ি যাব লাগিব। আৰু তেনেকুৱা কিতাপ আছে, কিতাপ হৈছে এখন আমাৰ ক্লাছ 11ৰ NCERT কিতাপখন পঢ়িব পাৰে, ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্ট, কিতাপখন ভাল হয়। আৰু মাইক্ৰ'টো নপঢ়িলেও হয়, ক্লাছ 12ৰ মাইক্ৰ' আৰু মেক্ৰ' বুলি দুখন আছে কিতাপ, সেই মাইক্ৰ'খন স্কিপ কৰিব পাৰে কাৰণ সেইখনটো মাইক্ৰ' লেভেলৰ, তাত ছাপ্লাই ডিমাণ্ড সেইবোৰ কথা ইমান নাহে। আৰু মেক্ৰ'খন পঢ়িব পাৰে, তাত নেশ্যনেল ইনকাম সেইবোৰৰ বিষয়ে আছে, সেইবোৰ GDP কথা আছে, সেইখন বহুত দৰকাৰী হয়, সেই কিতাপখন পঢ়িব লাগিব। আৰু ৰমেশ সিং বা বিবেক বৰ্মা বুলি এখন আছিলে, সেই কিতাপ দুখনৰ ভিতৰত কোনোবা এখন ষ্টেণ্ডাৰ্ড বুক ল'ব পাৰে। অঁ কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে মানে কি কৰিব লাগে বেছিকৈ? কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আমাৰ কিছুমান ডেইলি নিউজ পেপাৰ পঢ়িব পাৰে। নিউজ পেপাৰ নিজে যদি পঢ়িবলৈ নোৱাৰে তেতিয়া কিছুমান এডিটৰিয়েল থাকে আৰু কিছুমান কম্পাইলেশ্যন পোৱা যায় কোচিং চেণ্টাৰ, যোনবোৰ মানে বহুত ভাল ভাল ফেকাল্টিৰে মিলি পেলাই 3-4খন পেপাৰ একেলগে মানে চাই এনালাইচিছ কৰি কিছুমান নোটছ বনায়, সেইখিনি ডেইলি কম্পাইল কৰি পেলাই মান্থলি হিচাপে তেখেত বজাৰত মানে পোৱা যায়, তেনেকুৱা কম্পাইলেশ্যন কিনি পঢ়িব পাৰে। আৰু কিছুমান ৱেবছাইট আছে, যেনেকৈ এতিয়া আপোনাৰ ইনচাইট অন ইণ্ডিয়া বুলি আছে, ভিজন IS-ৰ আছে নিজৰ ৱেবছাইট, আৰু IS পাৰ্লিয়ামেণ্ট বুলি আছে শংকৰ IS-ৰ, তেনেকুৱা কিছুমান ৱেবছাইট আছে, সেইবোৰত ডেইলি এনচাইটিং প্ৰেক্টিছ কৰিব পাৰে আৰু তাত মানে প্ৰিলিমছৰ কাৰণেও পঢ়িব পাৰে। আৰু এতিয়া এনভাইৰনমেণ্টৰ কথা ক'বলৈ গ'লে তাত এনভাইৰনমেণ্টৰ শংকৰ IS-ৰ এখন কিতাপ আছে, সেইখন UPSC-ৰ কাৰণে বহুত ভাল হয় আৰু APSC-ৰ কাৰণেও হয়, শংকৰ IS-ৰ এনভাইৰনমেণ্টত। আমাৰ GS পেপাৰ এখন অসমৰ ওপৰতো আছে, সেইখন কিতাপত সেইটো ছাবজেক্টত মানে অসমৰ টপিকৰ ওপৰত আহে, অসমৰ জিঅ'গ্ৰাফী, ইকনমি, পলিটি, তাৰ কাৰণে কিছুমান চেবাৰ কিতাপ আছে, সেইবোৰ বহুত উপযোগী হয়, সেই কিতাপখিনি ল'ব পাৰে। আৰু আছাম ইয়েৰবুকখনো ফ'ল' কৰিব পাৰে, আছাম ইয়েৰবুকখন ভাল হয়। আৰু প্ৰিয়ম গোস্বামীৰ আছে হিষ্ট্ৰীৰ, আৰু কিছুমান হিষ্ট্ৰী মানে আমাৰ যোনবোৰ ইউনিভাৰ্চিটিৰ কিতাপ সেইবোৰ কিতাপ ফ'ল' কৰিব পাৰে। আৰু কিছুমান ইগন' নহয়, KK হেণ্ডিঙৰ কিছুমান মেটেৰিয়েল আছে, সেইখিনি বহুত হেল্পফুল হয় অসমৰ কাৰণে। এই গ্ৰেজুৱেশ্যন লেভেলত পঢ়ি থাকোঁতে মানে ধৰা মেজৰ কাৰোবাৰ ইংলিছত আছে, কাৰোবাৰ পলিটিকেলত আছে, জিঅ'গ্ৰাফীত আছে, সেইখিনি মানে তাত সেই কিতাপখিনিত এইবিলাক কিছুমান থাকে নি APSC-ৰ কাৰণে সহায় মেটেৰিয়েল কিবা থাকে নি? বহুতে কি কৰে, যোনটো গ্ৰেজুৱেশ্যন ছাবজেক্ট থাকে সেইটোতে নকৰে বহুতে, কাৰণ যোনটোত কমফৰ্টেবল হয় সেইটোতে অপচনেলটো ল'ব লাগে। আৰু হেল্পফুল হয় যোনে মাষ্টাৰ্ছো কৰে বা গ্ৰেজুৱেশ্যন কৰে, ধৰি লোৱা জিঅ'গ্ৰাফীত কৰিলে, আৰু সেইখিনি সহায়ো হয়, কনচেপ্ট ভাল আছে তেখেতে সেইটো ছাবজেক্টতে ল'ব লাগে, নল'লেও কথা নাই। কিছুমান এতিয়া ছায়েন্সৰ বেকগ্ৰাউণ্ডৰ থাকে বা কমাৰ্চৰ থাকে, এতিয়া কিছুমান GS-ৰ লগত ৰিলেটেড ছাবজেক্ট ল'ব বিচাৰে, মানে হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি বা ইকনমি, তেনেকুৱা কিছুমান ছাবজেক্ট লয়, সেইখিনি ল'লে বেছি GS-ৰ কাৰণে সহায় হয়। এতিয়া মানে দুটা ইফালে পঢ়োঁতে ইফালে GS-ৰ কাৰণে সহায় হৈ যায়। APSC আমাৰ তিনিটা থাকে, তিনিটা ষ্টেজত যায়। প্ৰথম ষ্টেজটো হৈছে প্ৰিলিমিনাৰী, তাত দুখন পেপাৰ থাকে, এখন GS1 আৰু GS2। GS1খন হয় কাৰেণ্ট এফেয়াৰ্ছ বেছড, তাতে হিষ্ট্ৰী, জিঅ'গ্ৰাফী আৰু জেনেৰেল নলেজ সেইবোৰৰ ওপৰত থাকে। আৰু এখন থাকে GS2, সেইখন হয় CSAT, তাত ইংলিছ থাকিব, কম্প্ৰিহেনশ্যন, মেথছ আৰু ৰিজনিং, এই তিনিটা থাকে। সেইখন কোৱালিফাইং পেপাৰ হয়, 200 মাৰ্কৰ থাকে, তাৰ ভিতৰত 67 পালে সেইখন কোৱালিফাই হয়। আৰু ইখনৰ মাৰ্কছটোহে যোনটো আমাৰ ক্ৰাইটেৰিয়া থাকে প্ৰিলিমছত পাছ কৰাৰ, ইখনৰ মাৰ্কছটোহে চোৱা হয়, সেইখনত ভিত্তি কৰি মানে প্ৰিলিমছত ৰিজাল্ট দিয়া হয়। আৰু সেইটো ষ্টেজ পাৰ কৰাৰ পিছত আমাৰ থাকে মেইনছত আমাৰ 8খন পেপাৰ থাকে। প্ৰথমখন হৈছে এছে পেপাৰ, তাত 2খন এছে লিখিব আহে, আৰু এখন এছে প্ৰায় 1200 মান শব্দ থাকে, পাৰ্ট 1 পাৰ্ট 2 তেনেকৈ 2খন এছে লিখিব লাগে। আৰু তাৰপিছত আমাৰ GS1, GS2, GS3, GS4, GS1খনত থাকে হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ছ'চাইটি তেনেকৈ থাকে। আৰু ছেকেণ্ডখন হৈছে GS2, তাত পলিটি, ইণ্টাৰনেশ্যনেল ৰিলেশ্যন, আকৌ ছ'চাইটি তেনেকৈ থাকে। আৰু থাৰ্ডখন হৈছে তাত ইকনমি, ছায়েন্স এণ্ড টেক ইকনমি সেইবোৰৰ ওপৰত থাকে। আৰু ফ'ৰ্থখন হৈছে আমাৰ এথিক্সৰ পেপাৰ। আৰু যোনখন 5 নম্বৰ পেপাৰ সেইখন হৈছে আমাৰ অসমৰ ওপৰত আহে। আৰু 2খন পেপাৰ আমাৰ অপচনেলৰ থাকে। আৰু অপচনেল ছাবজেক্টটো মানে নিজৰ ওপৰত কথা, কোনটো ছাবজেক্ট পঢ়ি ভাল পাইছে আৰু যোনটো ছাবজেক্টত বেছি কনচেপ্ট আছে সেই ছাবজেক্টটোৱে ল'ব লাগে সদায়। তাৰ কাৰণেও বেছি কিতাপ পঢ়িব লাগিব, কাৰণ সেইটো অলপ ডেফ্টত সোধা হয় কুৱেশ্যন এনচাৰ তাত। এই ইণ্টাৰভিউত মানে কেনেকুৱা ধৰণৰ কুৱেশ্যন সোধা হয়? ইণ্টাৰভিউত প্ৰথমতে ইণ্টাৰভিউটো বহুত
ফ্ৰেণ্ডলি থাকে অঁ। চেনেলটো অঁ। আৰু প্ৰথমতে মানে নিজৰ বিষয়ে ক'বলৈ দিয়ে অঁ। এই নিজৰ বিষয়ে কোৱাৰ পিছত লাহে লাহে নিজৰ ছাবজেক্টৰ ওপৰত 2-3টা কুৱেশ্যন সোধে আৰু চিটুৱেশ্যনেল এৱাৰনেছটো চাই যে এইজনে সঁচাকৈ পাৰিবনে কিবা এটা পষ্টত দিলে কিবা এটা চিটুৱেশ্যন দি দিয়ে তেখেতে কেনেকৈ অভাৰকাম কৰিব প্ৰব্লেমটোৰ পৰা তেনেকুৱা কিছুমান কুৱেশ্যন চায় আৰু নিজৰ জেগাখনৰ বিষয়ে বা নিজৰ ষ্টেটখনৰ বিষয়ে কিমান জ্ঞান আছে সেইটোও জুখি চোৱা যায় তাত। কুৱেশ্যন ইংলিছত সোধেনে অসমীয়াত? কুৱেশ্যনটো প্ৰায় অসমীয়াতে হয় মানে 80% অসমীয়াত থাকে আৰু 20% মান প্ৰায় ইংলিছত সোধা হয়। এয়াই আছিল ভিডিঅ'টো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু খুবেই উপকৃত হ'ল বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।